আজি প্ৰায় 2003 চনমানৰ পৰাই এই যি সংস্কাৰমুখী যি বাথু, এই বাথুটো আমাৰ ইয়াত গঠন হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আমি বিভিন্ন সমস্যাৰ কাৰণে আমি ইয়াক সম্প্ৰসাৰিত কৰিব পৰা নাছিল। কিন্তু 2009 চনৰ পৰা যেতিয়া আমাৰ ইয়াত বাথু মহাসভাৰ চেণ্ট্ৰেল কমিটিৰ বাথু মহাসভাৰ ছেমিনাৰখন অনুষ্ঠিত হ'ল, তাৰ পাছৰ পৰাই আমি ইয়াত সম্প্ৰসাৰণ কৰিব পাৰিলোঁ। আৰু এতিয়া প্ৰায় আমি যথেষ্ট সংখ্যক মানুহ চৰাইদেউ জিলাৰ বড়ো লোকসকলে এই ধৰ্মটো গ্ৰহণ কৰিছে। এই ধৰ্মৰ যি মূল মন্ত্ৰ, এই মূল মন্ত্ৰ বড়ো জাতিৰ লগত যিহেতুকে এটা ওতঃপ্ৰোত সম্বন্ধ আছে, এই সম্বন্ধটো আজিৰ তাৰিখত তেওঁলোকে বা আজি আমি নিজেই বুজি পাইছোঁ। আৰু আমি যিহেতু চৰাইদেউ জিলাত বড়ো মানুহ হিচাপে আমি ইয়াত বসবাস কৰি আছোঁ, কিন্তু বিভিন্ন সমস্যাৰ কাৰণে বড়ো মানুহৰ ওপৰত হৈ অহা বিভিন্ন সমস্যাৰ কাৰণে আমি নিজৰ ভাষা, সংস্কৃতি, কলা ইত্যাদি আমি আগবঢ়াই লৈ যাব পৰা নাছিলোঁ। যিয়ে নহওক, আমাৰ এতিয়া অল বাথু মহাসভা, নিখিল বড়ো ছাত্ৰ সন্থা ইত্যাদি ছ'চিয়েল সংগঠনবিলাকে আমাক যথেষ্ট জাতিটো আগবঢ়াই লৈ যাবৰ কাৰণে আমাক যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। আৰু আজি আমি তাৰ ফলশ্ৰুতিতে আজি আমি আমাৰ যিখন সমাজ, সেই সমাজখন আমি ভালদৰে গঠন কৰিব পাৰিছোঁ। আজি বহুদিনৰ আগৰ কথা, এইটো প্ৰায় মহাপুৰুষ শংকৰদেৱৰ দিনৰে পৰা আমাৰ মানুহখিনিয়ে প্ৰায় অসমীয়া ভাষা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল আৰু নিজৰ কলা সংস্কৃতি তেওঁলোকে পাহৰি পেলাইছিল। কিন্তু আজিৰ যি বাথু মহাসভা, তেখেতসকলে আমাক আমাৰ যি ভাষা সংস্কৃতি সেইটো চিনাকি কৰি দিছে। আৰু আমি সেইমতে আমাৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি সমৰ্থন হৈছোঁ। আজিৰ যি বাথু মহাসভা, তেখেতসকলে আমাক আমাৰ যি ভাষা সংস্কৃতি সেইটো চিনাকি কৰি দিছে। আৰু আমি সেইমতে আমাৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি সমৰ্থন হৈছোঁ। তাৰপিছতেই বিশেষকৈ আমাৰ এতিয়া সমস্যা বুলি ক'লে আমাৰ যিটো ভাষাৰ এটা সমস্যা আছে, এই সমস্যাটো আমি সমাধান কৰিব পৰা নাই। কাৰণ আমাৰ চৰাইদেউ জিলাত বড়ো মিডিয়ামৰ যিটো বিদ্যালয়, যিটো বড়ো মিডিয়াম বুলি কোৱা হয়, সেই মিডিয়ামটো আমি ইয়াত প্ৰতিষ্ঠা কৰিব পৰা নাই। আমি গম পাওঁ গোলাঘাট জিলাত এইটো 1992 আৰু 1994 চনতে সম্প্ৰসাৰিত হৈ আহিছিল। কিন্তু আমাৰ মানুহখিনিয়ে, আমাৰ চৰাইদেউ জিলাবাসীয়ে এই ব্যৱস্থাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিলে। তাৰ কাৰণে আমি বিশেষকৈ আজি বহুত বছৰ পিছুৱাই গ'লোঁ। আৰু আমি এতিয়া ভাবিছোঁ আমাৰ চৰাইদেউ জিলাত ভাষাৰ যি উত্তৰণ, ভাষা যিটো আগবঢ়াই লৈ যাবৰ কাৰণে যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমি এতিয়া বাথু মহাসভাৰ তৰফৰ পৰা আমি এটা ইনিচিয়েটিভ গ্ৰহণ কৰিছোঁ। যাৰ কাৰণে আমি আমাৰ যিটো আমাৰ চৰাইদেউ জিলাত যিটো আমাৰ বড়ো লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ আছে, এই চেণ্টাৰটো আমি উন্নীত কৰি ইয়াক আমি কেনেকৈ একাডেমিক ছেক্টৰলৈ লৈ যাব পাৰোঁ তাৰ এটা ব্যৱস্থা কৰিছোঁ। আৰু তাৰ জৰিয়তে আমি বাথু মহাসভাৰ লাইমন আফাদাৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলে আমাক সহায় সহযোগ কৰাৰ কথা দিছে। গতিকে আমি ভাবিছোঁ অনাগত দিনত আমাৰ ভাষা সংস্কৃতি, ধৰ্ম সকলো আমাৰ তাৰ বিকাশ আৰু উন্নতি হ'ব। চৰাইদেউ বাসী বড়ো লোক হিচাপে আমাৰ চৰাইদেউত যিসকল বড়ো লোক বসবাস কৰি আছে, আমাৰ ইয়াতে সমস্যা হৈছে ভাষাৰ সমস্যা, আমাৰ সাংস্কৃতিক সমস্যা, আৰু আমাৰ যিটো নেকি এটা নিজস্ব আমি সক্ৰিয়তা এটা বড়ো জাতি। তথাপি আজি আমি এতিয়া বৰ্তমান এনেকুৱা এটা নতুনত্বভাৱে যিবিলাক দেখিছোঁ এতিয়া আগবাঢ়ি আহিছে ল'ৰা, যুৱকচামে বুজি উঠিছে। সেই ক্ষেত্ৰত মই ভাবোঁ আমাৰ এই বড়ো জাতিটো চৰাইদেউত এটা যেনেকৈ বিশ্বত আমাৰ বড়ো জাতি আজি উচ্চ শিখৰত আগবাঢ়ি গৈ আছে, আমিও এই চৰাইদেউত যিমান পাৰোঁ ভাষা, কলা, সংস্কৃতি এই দিশত খুব গুৰুত্ব সহকাৰে লৈ আমি আমাৰ পোনপ্ৰথমে আমাৰ নিজৰ জাতি পৰিচয়, তাৰপিছত নিজৰ ধৰ্মৰ পৰিচয়, তেনেকৈ আমি আলোচনা কৰি চৰাইদেউত যিসকল বড়ো লোক আছে, আমি অনাগত দিনত ভাষা,
নিজৰ বজাই ৰাখি আমি সম্পৰ্ক কৰি চৰাইদেউত যে আমাৰ বড়ো লোকসকল আছে এই এটা চিনাকি হিচাপে দি আগবাঢ়ি লৈ যাব বুলি মই কথা দিছোঁ। আৰু আমি চৰাইদেউবাসী বড়ো হিচাপে আমাৰ উদীয়মান যুৱকসকলৰ লগত আলোচনা কৰি এইটো কি পৰ্যায়ত আমি কেনেকৈ আগবাঢ়িব সকলো সমস্যা সমাধানৰ পথ উলিয়াই আমি আমাৰ যাতে বড়ো ৰাইজ কেনেকৈ চৰাইদেউত উপকৃত হয় আৰু আমাৰ যিটো বাথৌ থানচালি চৰাইদেউত এটা আমাৰ নতুন হিচাপে গঠন হৈছিল, এইটো যাতে আমাৰ বড়ো লোকসকল প্ৰত্যেকেই নিজৰ এই ধৰ্মত বাথৌ ধৰ্মত গ্ৰহণ কৰি অনাগত দিনত একতাৰ ভাৱ লৈ আগবাঢ়ি যাব তথা বাৰাই বাথৌৰ ওচৰত মই সেৱা জনাই এইটোকে জনাইছোঁ চৰাইদেউবাসী ৰাইজ। সম্পাদিকা, আমি চৰাইদেউ জিলাৰ বাথৌ বড়ো বাথৌ নিজৰ ধৰ্মটোৰ কাৰণে অশেষ চেষ্টা কৰি আছোঁ। আমি মাইনাসকলে চৰাইদেউ জিলাৰ মাইনাসকলে ধানচালিৰ কাৰণে আমি সকলোৱে মিলি ধান কাটোঁ আৰু প্ৰত্যেক বহাগৰ তেনেকৈ ঘৰে ঘৰে ঘূৰোঁ ধানচালিৰ উন্নতিৰ কাৰণে। আৰু আমি লতায়ো খেলাওঁ। আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত আমি বাথৌৰ নিজকে স্বীকৃতি দিবৰ কাৰণে বা চিনাকি দিবলৈকে অশেষ চেষ্টা কৰি আছোঁ। তাৰপিছতে আমাৰ কিছুমান সমস্যাও আছে, ধৰক আমি ভাষাটো ভালকৈ ক'বলৈ নাজানো। তাৰ কাৰণে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ। নিজৰ ধৰক সাজপাৰ আমি শিকিছোঁ। নিজৰ ধৰ্মটোৰ বিষয়ে আমি ধৰক আৰজ আমি প্ৰত্যেক মঙলবাৰে আমি আৰজ কৰোঁ। আৰু বিয়া বাৰু পৰা আমি সেই আৰজতে তেনেকৈ মহিলাসকলেও আমি সহায় সহযোগিতা আগবঢ়াই আহিছোঁ।